আজি আমাৰ লাঞ্চ এইখিনি নুডলছ এইটো ঘৰত বনোৱা দেই আকৌ আপোনালোকে এনেকুৱাকৈ নাভাবিব মই অৰ্ডাৰ কৰি অনা বুলি এইটো এগ ৰাইচ তাৰপিছত এইটো মেংগ' চেক এইটো কেভেণ্টাৰৰ মানে হেৰি হয় বটল হয় কিন্তু মই এইটো ঘৰত বনোৱাটো কিনি অনা নহয় এইটো মাউণ্টেইন ডিউ নহয় কিন্তু ইয়াত পানী আছে Hey guys, welcome back to my channel. So, আপোনালোকক মোৰ লাঞ্চটো দেখালোঁ কি খালোঁ আমি দুটাই তাৰপিছত এতিয়া আমি আকৌ যাম স্পা কৰিবলৈ মোৰ চুলিবিলাক দেখিছে নহয় ইমান বেছি মানে ঘামি তেল উঠি এই মানে বেছিদিন হোৱা নাই পৰহি অহাৰ মানে ইয়াত অহাৰ আগদিনা ইয়াত আমি আহিছোঁ ছানডে ছেটাৰডে মই চুলিখিনি ধুইছিলোঁ কিন্তু তাৰপিছত কি হ'ল ইয়াত ইমান মানে মই অকণমান চাফা কৰোঁতে ফেন দিব নোৱাৰি যে গৰম লাগি গ'ল আৰু মই ইয়াত চেম্পু অনা নাছিলোঁ পাহৰি গৈছিলোঁ চেম্পু আনিবৰ কাৰণে সেইকাৰণে মই স্পা কৰোঁ এতিয়া আপোনালোকক দেখাই দিম কোনটো স্পা কৰোঁ আৰু ক'ত এতিয়াতো বৰ্তমান মই আমবাৰীত যাম VLCC তাতে মোৰ এপইণ্টমেণ্ট আছে 6:30 গৈ পাম বুলি কৈছোঁ মোৰ সিহঁতে মোক ফোন কৰিয়ে আছে এতিয়া মই আপোনালোকক যাই তাতে দেখাই দিম কোনখন পাৰ্লাৰত কৰোঁ আৰু কি কৰোঁ আৰু কোনটো স্পা কৰোঁ লৰিয়েলৰ কৰিম চাগে মই লৰিয়েলৰে কৰোঁ আহিছিলোঁ আকৌ মানি বেগটো এৰি থৈ আহিছে এতিয়া ওলাইছোঁ আৰু 6:30 টাইম দিছে 6:04 হৈছে আধা ঘণ্টাৰ ভিতৰত নাপাওঁ নাজানো আৰু যাম বাৰু কিমান আছে বাহিৰত মই মানে কি এইটো কুৰ্তি পিন্ধি আহিছোঁ জাষ্ট এইটো ঘৰত পিন্ধো মানে কি হ'ব উপায় যে নাই কাপোৰ অনা নাই মই বেছিকৈ আজি বজাৰ কৰিব লাগিব একেলগে মানে কাপোৰৰ আপোনালোককো দেখাম শ্বপিং কি কৰোঁ চাই থাকক এইখন হ'ল পাৰ্লাৰ মই য'ত খাইছোঁ এইখন পাৰ্লাৰত মই আগতে আহি পোৱা নাই আজিয়ে ফাৰ্ষ্ট আহিছোঁ আৰু ইয়াত মোক এতিয়া বহিব দিছে মানে আহি আছে গাড়ী পাৰ্কিং পালেহি তলত আহি আছে এতিয়া মই ভিতৰত আহিলোঁ মোক প্ৰথমতে হেয়াৰ ৱাছ কৰিব ইয়াত আৰু এইখিনিত মই মোৰ স্পাটো কৰিম আপোনালোকেও চাই থাকক এতিয়া মই হেয়াৰ ৱাছ কৰি লওঁ মোৰ হেয়াৰ ৱাছ কৰা হ'ল আৰু এতিয়া হেয়াৰ ৱাছ কৰাৰ পিছত হেয়াৰখিনি মানে ভালকৈ হেৰি কৰি ল'ব কৰি ক্ৰীম এপ্লাই কৰিব এতিয়া ক্ৰীম এপ্লাই কৰা হৈ গ'ল আৰু অকণমান দেৰিকৈ এইটো ৱাছ কৰি দিব মাছাজ কৰি পেলাই বহুত স্মুথ হৈছে চুলিবিলাক এতিয়া ভাল লাগিছিল আৰু আজি আহিছোঁ আকৌ শ্বপিং কৰিবলৈ কাপোৰ ল'ম আৰু ঘৰত পিন্ধা মই অনা নাই চ' ইয়াত শেষ হৈ গৈছে মোৰ কাপোৰ পিন্ধি স্পা কৰা চুলিকেইটা লাৰি বিৰাট ভাল লাগি আছে
এতিয়া পুৰা শ্বপিং কৰোঁ আৰু শ্বপিং কৰিবা এইটো লৈ লৈছা ব'লা 10 মিনিটৰ ভিতৰত বোলে বন্ধ কৰিব আমি এইখিনি কাপোৰ ল'লোঁ আৰু ঘৰত পিন্ধা কাপোৰ এইবিলাক বেলেগ নহয় টি চাৰ্ট এইবিলাক যাই পিন্ধিম মই আপোনালোকক দেখাম পিন্ধি ব'লা এইটো কাপ নুডলছ মোৰ ভাল লাগে কিন্তু মই যিটো বিচাৰিছিলোঁ সেইটো নাপালোঁ মই কোৰিয়ান নুডলছটো বিচাৰি বজাৰ কৰা হৈ গ'ল এইটো খোলা হ'ল আমাৰ বজাৰ এতিয়া আমি যাম খাবলৈ ডেইলি বজাৰ আমাৰ আৰু এইবাৰ খাবলৈ যাম ব'লক আহিছোঁ আমি ডিনাৰ কৰিবৰ কাৰণে কি কি অৰ্ডাৰ দিছোঁ আপোনালোকক দেখাই আছোঁ মোৰ আইটেম আহি গ'ল বিৰাট টেষ্টি কি দিছে এইটো এইটো হেৰি এইটো থুপকা নুডলছ ক্লাছিক গ্ৰেভি নুডলছ অঁ এইটো আমাৰ থুপকা চিকেন থুপকা আছিল ন এইটো ম'ম'জ হয় পেকিং কৰি লৈছোঁ ফ্ৰাইড ম'ম'জ ন খাই লওঁ ইয়াত তামোল খাম এইটো তামোল আৰু হীৰামতি দিছে অকণমান এনেকৈ খাই ভাল লাগে তুমি খালা তে তামোল খাই ঘৰত যাম আৰু ঘৰত গৈ আপোনালোকক দেখাই দিম মই কি কি কিনিছোঁ খাইছা আৰু খানা আজি বিৰাট টেষ্টি আছিল ন যোৱাকালি আমি আহি পাওঁতে বহুত ৰাতি হৈ গ'ল ৰাস্তাত আৰু কিবা কিবি কাম আছিল সেইবিলাক কৰিলোঁ তাৰপিছত ৰাতি হৈ গ'ল মানে বহুতেই দেৰি হৈ গৈছে আৰু ভিডিঅ' নবনালোঁ তাৰপিছত আজি ৰাতিপুৱা উঠি ব্ৰেকফাষ্ট কৰিলোঁ লাঞ্চ কৰিলোঁ তাৰপিছত আকৌ শুই গৈছোঁ মই ইমান টোপনি লাগি আছে আৰু মূৰৰ এইখিনি বিষ মোৰ খুন্দা খাইছিলোঁ চকু টকু ফুলিয়ে আছে এতিয়াও উঠি এতিয়া মই দৈ খাইছোঁ খাই মিটাৰ মোৰ কেইটামান পাৰ্চেল আহিছে আপোনালোককো মই দেখাই আছোঁ কি কি আহিছে আৰু কিবা কিবি এতিয়া ই মোৰ কাৰণে মই শুই আছোঁ কাৰণে আনি দিছে আৰু মোৰ মূৰৰ বিষ হৈ থকাৰ কাৰণে মোৰ ভাল পোৱা বস্তু দুটামান আনি দিছে খোৱা বস্তু আপোনালোকক মই সেইকেইটাও দেখাই আছোঁ প্ৰথমতে মিটাৰৰ পাৰ্চেলকেইটা দেখাই আছোঁ কি আহিছে ঠিক আছে এটা হ'ল মোৰ পাৰ্চেল আৰু এটা আছে এইটো প্ৰথমতে এইটো অপেন কৰি দেখাই আছোঁ আপোনালোকক ইয়াৰ এযোৰ চিলভাৰ আছে বহুত ধুনীয়া চিলভাৰ এইযোৰ পুৰা পিয়'ৰ কটন হয় মোৰ এম চাইজ দিছিলোঁ এইটো এটা ইয়াৰ আৰু ইয়াৰ লগত আছে এখন দুপাট্টা আছে য়েল্ল' কালাৰৰ হয় বহুত চফ্ট হয় দুপাট্টাখন আৰু এইটো পেণ্ট হয় তলফালে এনেকুৱা ডিজাইন আছে তাৰপিছত এইখিনি এইখন বেলেগ নহয় এখন হোৱাইট কালাৰৰ দুপাট্টা এখন মই মিন্ত্ৰাত অৰ্ডাৰ কৰিছিলোঁ হ'ল জল্দি আহি গ'ল যোৱা পৰহি অৰ্ডাৰ কৰিছিলোঁ ন বহুত চফ্ট হয় বহুত তাৰপিছত এই দুটা আৰু মই কি এনেই গম পাওঁ অকণমান যে কি হ'ব কিন্তু এইটো কি হয় মই নাজানো ইয়াৰ ভিতৰত কি আছে মই ধৰিবই পৰা নাই এইটো একেলগে চাম আপোনালোকৰ লগত হেৰি কি এইটো মই অৰ্ডাৰ কৰাই নাই মই কেনেকৈ গম পাম টয়লেট পেপাৰ হোল্ডাৰ তো কেনেকুৱা লাগিল আপোনালোকৰ বস্তুকেইটা আৰু এইবাৰ মই খোৱা বস্তুকেইটা দেখাই আছোঁ মোৰ কাৰণে কি আহিছে চচেজেছ এইটো মোৰ ফেভৰেট কিন্তু বহুত মানে হেৰি হয় ফেট হয়
তথাপিও অলপ খালে একো নহয় এইটো নাখাওঁ কিন্তু মই এইটো চকলেট মই নাখাওঁ চকলেট তোমাৰ কাৰণে আনিছে আৰু তুমিও খাব নোৱাৰা এইটো মোৰ ফেভৰেট কাপ নুডলছ সেইদিনা খাই ইমান ভাল লাগিছে তাৰপিছত মোৰ এইটোৱে সপোন দেখি আছোঁ এইকেইদিন আনিছোঁ কালি দুটামান কিন্তু এনেকুৱা নহয় এইকেইটা এনেই গ'ল এটা আছে এতিয়াও মই খাব নোৱাৰিলোঁ এইটো কি বানানা চেক নেকি ড্ৰিং এইটো এইবিলাক নাখাওঁ মই মোৰ কাৰণে এই দুটা তোমাৰ দুটা মানে আৰু এই দুটা মোৰ আৰু মই তাৰমানে এনেকুৱা বস্তু ভাল পাওঁ নুডলছ চিকেন এইবিলাক মিঠা বস্তুবিলাক মই ভাল নাপাওঁ সেইকাৰণে এইবিলাক মই নাখাওঁ এইবিলাক জানেই মই নাখাওঁ নিজৰ কাৰণে আনিছে তাৰ এইবিলাক ফ্ৰিজত থৈ গ'ল মইতো এতিয়াই খাম থেংক ইউ কিয় থোৱা নাই এতিয়া অকণমান মোৰ বাচন ধুব লগা আছে বাচনখিনি ধুওঁ পাকঘৰত চাউণ্ড কৰি আছে মই নহয় মই আৰু কেনেকুৱা মই ইয়াতে আছোঁ কি বিচাৰি আছা পাকঘৰত তাৰপিছত বাচনখিনি ধুই মোৰ এইটো খাম কাপ নুডলছ এইটো আপোনালোকেও ট্ৰাই কৰিব কিন্তু যিবিলাকে বেছি স্পাইচিছ বেয়া পায় এইবিলাকে নকৰিব আকৌ নহ'লে পেট বেয়া হৈ যাব মই ভাল পোৱাৰ কাৰণে মোৰ ফেভৰেট হয় এইটো একদম বহুত তাৰপিছত এইটো খাম এইটো খাই ওলাই যাম ন এইটো হ'ল ৰাতিপুৱাই মই এনেকৈ গৰম পানী থৈছিলোঁ এতিয়া মানে এনেই গ'ল আৰু এইটো চিকেন আছে সেইকাৰণে ভাবিলোঁ ভালে লাগিব নেকি নাই এনেই গ'ল এতিয়া সেইটো খাম আৰু নুডলছটো মই আপোনালোকক খুলি দেখুৱাওঁ এইটো হয় ইয়াৰ ভিতৰত আছে নুডলছবোৰ মই খাই কৈ আছোঁ কেনেকুৱা লাগে এনেকুৱা হয় বস্তুটো আৰু অকণমান টাইম থাকিব লাগিব সিজা নাই ভালকৈ